এইকেইদিন এটা নিউজে মোৰ মনত বাৰুকৈ আমনি কৰি আছে যেটো হাৰত এই সমাজত এটা নিউজে খলকৈ তুলি আছে এইটো সঁচাই চিন্তা কৰিবলগীয়া বিষয় আমি সকলো গাৰ্জেনে এই বিষয়ে চিন্তা কৰাটো দৰকাৰ সেক্সুৱেল এছল্ট ল'ৰা ছোৱালী সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ মাজত বেছি হৈ গৈ আছে যেটো আমি পেডোফাইল বুলিও কওঁ সো এইবিলাক সাধাৰণতে আমি গুৰুত্ব দিয়াটো অতিকৈ প্ৰয়োজন আপোনালোকে চাবচোন যে বিভিন্ন ধৰণৰ এনেকুৱা ঘটনা হৈ থাকে দিনক দিনে বাঢ়ি গৈ আছে যে ইয়াক আমি কমাব লাগিব আমি কমাম কেনেকৈ আমি যদি গাৰ্জেন বিলাকে সাৱধানতা অৱলম্বন কৰোঁ তেতিয়াহ'লে এইটো কমাবলৈ আমি সক্ষম হ'ম আপোনালোকে কি কৰিব মোৰ মনত আহিছে আমি কি কৰিব লাগে গাৰ্জেন বিলাকে ল'ৰা ছোৱালী সৰু বা ডাঙৰ যিয়ে নহওক ল'ৰা ছোৱালীবিলাকক সদায় অকলশৰে এৰিব নালাগে তাই সদায় চোৱাচিতা কেয়াৰ লৈ থাকিব লাগিব চাব লাগিব ক'ত গৈছে ল'ৰা ছোৱালীকেইটা কোনো মোমায়েকৰ ঘৰত গ'লেও কোনো ক্লোজ ৰিলেটিভৰ ঘৰত গ'লেও আপুনি বিশ্বাস কৰি নল'ব কোনো চব মানুহ একে নহয় কিছুমান তাৰে দুই এজন থাকিব পাৰে সাইকো প্ৰব্লেম থকা বিলাকৰ হ'ব কিন্তু চবেই নহয় তথাপিতো আপুনি খান বিশ্বাস কৰিব গতিকে নিজে যদি আমি সাৱধান হৈ থাকোঁ তেতিয়াহ'লে এনেকুৱা ঘটনা কেতিয়াও নঘটে আৰু মই কৈছোঁ যে ল'ৰা ছোৱালীবিলাক সৰুৰ পৰাই আপোনালোকে বেড টাচ গুড টাচ এইবিলাক শিকাব কাৰণ যাতে তেওঁলোকক এনেকুৱা ধৰণৰ কিবা সমস্যাৰ সন্মুখীন হ'লে যাতে মাক দেউতাকক জনায় যে এই বস্তুটো এতিয়াৰ পৰাই ল'ৰা ছোৱালীক প্ৰিপেয়াৰ কৰি তোলক